হেল্ল' এভৰিৱান, আপোনালোকৰ সকলোৰে ভালনে? আজি মই এবিধ শক্তিশালী জৈৱিক কীটনাশক বনাবলৈ ওলাইছোঁ, যিবিধ আচলতে মই বাগান আৰম্ভ কৰাৰ পৰাই ব্যৱহাৰ কৰি আছোঁ আৰু বহুত সুফল পাইছোঁ কাৰণে আপোনালোকৰ ওচৰলৈ আগবঢ়াইছোঁ। এবিধ বনাবলৈ হ'লে কিছুমান গছৰ পাত ব্যৱহাৰ কৰিব লাগিব, যিবিলাক গছৰ পাত আচলতে গৰু বা ছাগলীয়ে নাখায়। যেনে ধৰক নিম, ধুতুৰা, আকন, বিহলঙনি এনেকুৱা জাতীয় পাত, আৰু কিছুমান মই চিনিয়ে নাপাওঁ। এনেকৈ পাতখিনি সংগ্ৰহ কৰাৰ পিছত পিচি ল'লে ভাল হয়, কিন্তু মই কুটিহে লৈছোঁ। লৈ পেলাই 10 লিটাৰ পানীত মই এইখিনি মিলাইছোঁ, তাতে অলপমান মিঠৈ দিছোঁ, কাৰণ মিঠৈ ডিকম্প'জ হোৱাত সহায় কৰে। এনেকৈ মই 21 দিনলৈ থৈ দিম, মাজে মাজে লৰাই থাকিম। 21 দিনৰ পিছত চাকি পেলাই ইয়াৰে মোক 10 মগ পানীত মিলাই পেলাই মই গুড়িটো দিম, পাতত স্প্ৰেও কৰিম। আৰু যিসকলে সৰহ পৰিমাণে খেতি কৰে তেখেতসকলেও এবাৰ ব্যৱহাৰ কৰি চাব পাৰে। তেওঁলোকে 50 লিটাৰ বনাই লৈ 200 লিটাৰ পানীত ডাইলুট কৰি পেলাই ড্ৰিপ ইৰিগেশ্যনৰ যোগেদিও দিব পাৰে বা স্প্ৰেও কৰিব পাৰে। চাওকচোন, এনেকৈ অলপ চেষ্টা কৰিলে কিজানি অৰ্গেনিক এখন সমাজ গঢ়িবই পাৰি। আজিলৈ ইমানেই, বাই, আহোঁ।